বৰ্তমানৰ বিধায়কৰ টিকট কৰ্তন কৰা কষ্ট হ'ব কিয়নো সকলো বিধায়কৰে ৰিপৰ্ট কাৰ্ড ভাল। টিকট নকটাকৈ 22টা সমষ্টিতে এইবাৰ আমি নতুন মুখক প্ৰাধান্য দিব পাৰিম। 26ত বিজেপিৰ টিকট প্ৰদানক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। 26ৰ বিধানসভা নিৰ্বাচনত বৰ্তমানৰ বহু বিজেপি বিধায়কৰ টিকট কৰ্তন কৰিব বুলি চলিছিল ব্যাপক চৰ্চা। সেই চৰ্চা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ মন্তব্য। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে বিজেপি দলে টিকট ঘোষণা কৰিবলৈ ইতিমধ্যে সম্পন্ন কৰিছে সকলো প্ৰস্তুতি। ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আগতকৈ অধিক আসনত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিবলৈ সাজু হৈছে শাসকীয় দলটো, যাৰ পৰিপ্ৰেক্ষিতত যুৱ নেতৃত্ব আৰু মহিলা প্ৰাৰ্থীক টিকট প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানৰ বিজেপি বিধায়কৰ টিকট কৰ্তন নকৰাকৈ প্ৰাধান্য দিয়াৰ চেষ্টাও কৰিব শাসকীয় দলটোৱে। ইতিমধ্যে ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকৰ পিছতে প্ৰস্তুতিৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে টিকট নকটাকৈ 22টা সমষ্টিত এইবাৰ নতুন মুখক প্ৰাধান্য দিয়াৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগে পিছে যিটো কথা ওলাই যে বিজেপিৰ বিৰুদ্ধে এইবাৰতো আমাৰ কষ্ট হ'ব বিধায়কৰ টিকট কাটোতে, কাৰণ মই জানাত ছাৰ্ভেত প্ৰেজেণ্ট বিধায়ক সকলোৱে 1-2 ভিতৰত আহি যাব, কাৰণ ইমান কাম হৈছে আৰু কামবিলাকতো আমি বিধায়কৰ জৰিয়তে কৰিব লাগে। সেইকাৰণে আমাৰ মইতো প্ৰথম দেখিছোঁ যিমান জেগাত গৈছোঁ কোনেও বিধায়কৰ বিৰুদ্ধে এখন কাগজো মোক দিয়া নাই। সেইকাৰণে মই কৈছোঁ যে বিজেপিত পুৰণা বিধায়কৰ টিকট নকটাকৈও আমি নতুন মুখৰ প্ৰাৰ্থী এইবাৰ দিব পাৰোঁ। 22টা সমষ্টি আমাৰ নতুনকৈ আছে, য'ত আমি পুৰণা টিকট নকটাকৈ 22জন নতুন প্ৰাৰ্থীক আমি টিকট দিব পাৰোঁ আৰু 103টা সমষ্টিৰ ভিতৰত এই 22জন। বাকী কেইটালৈকে মই যোৱাই নাই, মোৰ যি কথা 103টাৰ ভিতৰত কৈ আছোঁ। 103টাৰ ভিতৰত আমি 22জন নতুন প্ৰাৰ্থীক এনেই টিকট দিব পাৰিম। মানে এইবাৰ আমাৰ নতুন মুখক প্ৰাধান্য দিয়াত কোনো অসুবিধা নাই। আমাৰ হাতত চিট বেছি আছে, যোৱাবাৰ চিট নাছিল।